নমস্কাৰ যোৱাকালি যিহেতু মই কৈছিলোঁ আসাম পুলিচৰ ABUB খণ্ডবৰ নিউ ভেকেন্সিৰ এটা ভাল খবৰ আছে বুলি কৈছিলোঁ আৰু যোৱাকালি যিটো লাষ্ট ভিডিঅ' দিছিলোঁ মই সেই ভিডিঅ'টো সম্পূৰ্ণ নহ'ল তাৰ বাবে সৰি কাৰণ অলপ অসুবিধাৰ কাৰণে মই সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ আজি তোমালোকক মই সম্পূৰ্ণ কৰি দিম আৰু ABUB আপডেটটো মই দি দিম প্ৰথমে মই ABUB আপডেটটোৱে দিম তাৰপিছতে মই সেইখিনি আপডেটটো দিম তোমালোকে গুৰুত্বসহকাৰে চাই থাকা আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে চেনেলটো ভিজিট কৰি আছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগত থকা বেল আইকনটো প্ৰেছ কৰি ল'বা তেন্তে ব'লা ভিডিঅ' আৰম্ভ কৰোঁ যিহেতু তোমালোকে সকলোৱে বাৰে বাৰে সুধি থাকা যে আসাম পুলিচৰ ABUB নিউ ভেকেন্সি আহিবনে নিশ্চয় আহিব সেইটো মই আগতে কৈছোঁ বা আজিও কৈছোঁ মই তোমালোকক নিশ্চয় আহিব তোমালোকে কোনো চিন্তা কৰিব নালাগে যি নেকি তোমালোকৰ 4 নং যিটো তোমালোকৰ পেকআপ আছে তাত চোৱা তাত উল্লেখ কৰিছে তোমালোকৰ দা DGP Assam has informed that there were few more vacancy of ABUB constable and Safai Kormachari advertisement to fill up. Their post shall be issued before 31 December 2022. Approval should be taken from Gov within next 15 days. The DGP also should move a proposal for a conversion of post of AB constable to UB constable. যেহেতু তোমালোকৰ AB আৰু UB তোমালোকৰ কনষ্টেবলৰ কিছুমান ভেকেন্সি খালী হৈ আছে আৰু সেই খালী হৈ থকা ভেকেন্সিসমূহৰ পূৰণ কৰাৰ কথা উল্লেখ কৰিছে যিহেতু ইতিমধ্যে সাফাই কৰ্মচাৰী এডভাৰটাইজমেণ্ট কপি ওলাই গৈছে আৰু হয়তো তোমালোকৰ কম দিনতে ABUB এডভাৰটাইজমেণ্ট কপিও আহিব নিশ্চয় তোমালোকে জানিব পাৰিছা তোমালোকে সকলোৱে প্ৰিপাৰেশ্যন চলোৱা নেক্সট আপডেট দি যাইছোঁ যিহেতু যোৱাকালি তোমালোকৰ আপডেট থাকি গৈছিল আৰু এটা আপডেটহে মই দিছিলোঁ এতিয়া মই বাকীকেইটা দি আছোঁ নিশ্চয় দেখাই পাইছা এইটোৱে হৈছে SSC অফিচিয়েল ৱেবছাইট আৰু উল্লেখ কৰিছে তোমাৰ লেটেষ্ট নিউজ আৰু প্ৰথম আপডেটটো মই যিহেতু যোৱাকালি দিলোঁ আজি মই ছেকেণ্ড বা থাৰ্ড আপডেট দি আছোঁ যি নেকি তোমালোকৰ March 1 2023 নিউ ফেজ 8 2020 selection post examination graduate and above level declaration of additional result of computer based examination for the post of data processing assistant get a post code NR12920 and junior computer post code NR14820 for next stage যিসকলে গ্ৰেজুৱেট এণ্ড এভ লেভেলৰ এক্সাম দিছিলা যিখিনি তোমালোকৰ ডাটা প্ৰচেছিং এছিষ্টেণ্ট বা যিখিনি তোমালোকৰ জুনিয়ৰ কম্পিউটাৰ ভেকেন্সি আছিল সেই ভেকেন্সিসমূহত যিসকলে এক্সাম দিছিলা তোমালোকে ৰিজাল্টটো চাই ল'বা আৰু যিসকলে কোৱালিফাই হৈছা তোমালোকৰ যিটো তোমালোকৰ নেক্সট ষ্টেজ আছে তাৰ কাৰণে তোমালোকে সকলোৱে ৰেডি হোৱা একেবাৰে শেষৰ খবৰটো দিবলৈ আহিছোঁ March 1 2023 নিউ ইম্পৰ্টেণ্ট ন'টিছ stenographer get C&D examination 2022 skill test scheduling of re-examination regarding যিসকলে stenographer get C&D স্কিল টেষ্টৰ কাৰণে তোমাৰ সিলেকশ্যন হৈছিলা তোমালোকৰ কাৰণে আহিছে এই খবৰটো তোমালোকে চেক আউট কৰি ল'বা নিশ্চয় তুমি জানিব পাৰিলা ভিডিঅ'টো ইমানখিনি আছিল ধন্যবাদ